এই ৰাতি দেখিছেনে এইবিলাক মানুহ দেখা পাইছেনে এতিয়া এই ৰাতি চাওকচোন চাওক এতিয়া ছোৱালী দুটা নে তিনিটা আছে হা এইবিলাক ট্ৰাইবেল মানুহ নেকি ট্ৰাইবেল না এই যে মানুহবিলাক ফাঁচি লাগি যে মৰে চুইচাইড কৰি যে মৰে এইবিলাক এনেই নহয়তো এইবিলাক কিবা বেয়া বস্তু পায় কাৰণ আপুনি মই যিমান টেনশ্যনত চিন্তা হওক দুখ হওক আমি চুইচাইড কৰিব পাৰিম নেকি ফাঁচি লাগি মৰিব পাৰিম নোৱাৰোঁ ভগৱানক এইটো নাপায় ক'ব নালাগে কিন্তু তেওঁলোকে কেনেকৈ সাহসটো হয় কেনেকৈ পায় কিবা বেয়া বস্তু তাৰ গাত লাগিব হয় নহয় তুমি জোৰ কৰিব লাগিব কাৰণ চোৱা বহুতে কয় টিভি টাৱাৰৰ ফালে ভূত আছে কিবা আছে এতিয়া আজি মানে আমি ভূত বিচাৰি আহিছোঁ টিভি টাৱাৰৰ ফালে লাইটটো দি লওঁ ইয়াতে কিছুমান ভিডিঅ' ইউটিউবতো ভাইৰেল হৈছে সেইবিলাক আমি এতিয়া চাই আপোনালোকক দেখাই আছোঁ কেনেকুৱা ভিডিঅ' ভাইৰেল হৈছে কিন্তু তাৰে আগতে আমি অলপমান ভিতৰলৈ আগৰলৈকে যাওঁ কেনেকুৱা পৰিৱেশ গোটেইখিনি আমি চাই লওঁ হওকচোন হওক বোলক আমি এতিয়া উঠি আছোঁ টিভি টাৱাৰৰ ফালে এনেকৈ আৰু চাওক এইখিনিৰ পৰা আৰু পূৰা এন্ধাৰ দেখিছেনে এতিয়া যদি মই লাইটটো বন্ধ কৰি দিওঁ চাওক একো দেখা নাই চাওক এতিয়া লাইটটো মই জ্বলাই দিম এই চাওক আমি এতিয়া যিমান পাৰোঁ আগলৈকে যাম আৰু ইফালে ৰাতি বাঘ চাগো ওলায় আৰু বহুতে কয় ভূত ওলায় আৰু একবাৰ লাইটৰ পষ্টেদি কিবা ভূতৰ নিচিনা বস্তু বগাই গৈছিল সেইটো ভিডিঅ' মই পাৰোঁ যদি আপোনালোক দি দিম দিয়ক চাই ল'ব আৰু মই লাহে লাহে কিবা যাই আছোঁ না লাহে লাহে গ'লে কিবা যদি বেয়া বস্তু থাকে দেখা পাম আৰু কিমান টাইম বাজিল দাদা 3টামান বাজিল না 3:15 3:05 আচ্ছা আৰু টাইমটোতো আপোনালোকে গম পাইছে আৰু দেখা পাই গম পাইছে কিমান টাইম হৈছে অঁ লগা হ'লে গুগল টাইম দেখাই দিম দেখাই দিয়া গুগল টাইম গুগল টাইম এয়া আপোনালোকে দেখা পালে টাইমটো কিমান টাইম দেখা পাইছে 3টা বাজিছে বৰ্তমান 3টা বজাত আমি এতিয়া আছোঁ বৰ্তমান টিভি টাৱাৰৰ নিচিনা জেগাত আছোঁ আমি এতিয়া 3টা বজাত ৰাতি 3টা বজাত সুমন কি ক'বা ঠাণ্ডা লাগছে নেকি আচ্ছা কিন্তু কিবা এটা বেয়া হেৰিটো ফিল এটা হয় মানে পেৰানৰ্মেল এক্টিভিটি এটা হয় না কিবা যেন বেয়া বস্তু আছে যেন লাগি আছে মানে আগত এই পাহাৰখন চোৱা এই পাহাৰখন লাইটটো বন্ধ কৰি দিলে গম পাবা এইবিলাকত দেখা ভয় লাগে নে নহয় কোৱাকৈ ভূত চুত থকা যেনে লাগে নে অকলে কপি যাম কিন্তু ভাই কৈছোঁ মন তুমিতো কৈছা ভয় নকৰা বুলি নে অকলে তুমি আহিব পাৰিবা না অলপমান পাৰিবা কিন্তু অলপ বেয়া ভাৱটো আহিব নে নহয় আহিব এনেকুৱা লাগিব তুমি বাইকেদি যদি আহা পিছফালে এনেকৈ বহিয়ে আছে নেকি আত্মা এনেকুৱা টাইপৰ ভূত চুত হয় নহয় যদি মই যদি একবাৰ গাড়ী চাড়ী দি পিছফালে কোনোবা বহিয়ে আছে নেকি চাব ভয় লাগিব মানে ঘূৰি চাব ভয় লাগিব মানে হা এনেকৈ ঘূৰি চাবৰ কাৰণে ভয় লাগি যাব পিছফালে এতিয়া আমি টিভি টাৱাৰৰ বেক চাইডে যাই আছোঁ আজি ভূত থাকে না মানে মেডিকেল না সেইখিনিতে হয় মানে যোনটো মানে তাৰ কোচিং হয় আৰু বহুতে কয় ইয়াতে হেৰি যিবিলাক বাচ্চা মৰি যায় বাচ্চাবিলাক পেলাই দিয়ে বোলে ইয়াতে মানে যিবিলাক বাচ্চা মৰে GMCত সৰু বাচ্চাবোৰতো জানে কিছুমান বাচ্চা জন্ম হৈয়ে মৰি যায় বা এনেকুৱা ধৰণৰ বেয়া লাগে ক'ব নাপায় এনেকৈ কিন্তু সেইবিলাক বাচ্চা মানে হেৰি নকৰে পেলাই দিয়ে বুলি কয় শুনা পাইছোঁ আৰু পুতি দিয়ে আৰু সেই আৰু পুতি দিয়ে কোনফালেনো ওপৰত টাৱাৰটো যে আছে আচ্ছা 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 এইফালে এইফালে দৰ্জাখন আছে বন্ধ কৰি থৈ দিলোঁ অঁ পাৰি নেকি কি ক'বে কোনফালে বাইতা হ'ল এইখনটো গেট আৰু এইটো দেখা পাইছেনে এইটো টিভি টাৱাৰৰ এইটো ভূত বুলি বহুতে মানে এইটো ভাইৰেল কৰি দিছে এইটো কি মানে বান্দৰ যেনো লাগি আছে কিন্তু নাজানো আৰু কোনটো দেখা নাই বান্দৰ বহুতে বান্দৰ চান্দৰবিলাক মানে কি কৰে এই ভাইৰেল কৰিবৰ কাৰণে এনে ভূত চুত বুলি কেনে দি দিয়ে আৰু হয়নে আৰু এইবিলাক চাওক এইবিলাক কিমান মানে অকলে এলে সঁচাকৈ ভয় লাগিব না তোমাৰ ভয় লাগিব না 100% ভয় লাগিব এতিয়া ইয়াতে এনে তলৰ এনে মানুহ চানুহ আছে অঁ এতিয়া যদি মই গাড়ী লাইট অফ কৰি দিওঁ এয়া একো দেখা নাপায় এইটো বন্ধ কৰি দিলোঁ চেছ একোৱেই নাই ইয়াতে কিবা আছে নেকি এই ৰাস্তাটোত মানে বহুতে ভয় লাগে আৰু চবতকৈ ডাঙৰ কথা কি ইয়াতে মোৰ লগৰ এটা ইয়াতে মানে ৰাতি আহি আছিল কিবা কামৰ পৰা আহি থাকোঁতে বোলে স্কুটি লৈ আহিছিল ন হয়নে দুজন আহিছিল ন নাই অকলে আছিলি দুজন আছিল ন দুজনৰ সৈতে কি হৈছিল তই কৈ দিচোন কৈ দি এই ল'ৰা আৰু
চৰে হাত ধৰে খেলি আছিল নহয় ভূত যে দেখা পাইছিল তই মানে কি আছিল মানে ল'ৰা এটা সৰু ল'ৰা এটা ছোৱালী আচ্ছা সৰু ল'ৰা এটা আৰু সৰু ছোৱালী এটা ন লগত না মানে কি ইয়াতে সৰু ল'ৰা বাচ্চা আৰু গম পাইছে আপোনালোকে সৰু বাচ্চা আৰু সৰু ছোৱালী এটা সৰু মাৰি আৰু দুটাই মানে খেলি আছিল সেই ৰাতি কেইটামানত এতিয়া ৰাতি 3:30 মানত চাওক ৰাতি 3টা মান বজাত যদি ইয়াতে যদি সৰু বাচ্চা দেখা পায় আপোনালোকে কি ভাবিব কওকচোন কওক 3-4 বছৰৰ বাচ্চা মোৰ মিছা গা ধৰিলোঁ হিৰি ৰৈ গৈছে এতিয়া মই দেখাই দিওঁ চামান এই চা মোৰ গাৰ লম হিৰি ৰৈ গৈছে চা ভালকৈ চালে গম পাব অলপ কৈছে না হা আৰু এই বস্তুটো বোলে হিৰি ৰৈ গ'লে বোলে কিবা আখৰ দেৱতা থাকে বোলে বহুতে কয় সঁচা হৈছে কিন্তু কোনোবা আছা যদি আহা আমি একো অনিষ্ট নহয় তোমালোকে আমাক অনিষ্ট নকৰিবা আৰু আমিও একো দিগদাৰ দিবৰ কাৰণে অহা নাই তোমালোকক কিবা এটা আমাক ইংগিত দি দিয়া কিবা এটা শব্দ কৰি দিয়া বা কিবা এটা হেৰি কৰি দিয়া নাই অকলে কিন্তু দেখা দিলে হয় গম পাইছে না আমি 4টা আহিছোঁতো মই বিশ্বাস কৰিছোঁ মন এনেকৈ ভিডিঅ' বহুত ক'লোঁ আকৌ এতিয়ালৈকে বৰ্তমান দেখা পোৱা নাই এই প্ৰথম যোনটো মই ভিডিঅ' কৰিছিলোঁ আগতে সেইটো বেলেগ কথা আজি 2 বছৰ আগতে হা মই এদিন সঁচাকৈ কৈছোঁ মিছা নকওঁ কেমেৰাটো হেলমেট লগাই ল'ম গাড়ীত কিন্তু হেলমেটটো লগাই ল'ম পূৰা চেষ্টাপত আহিম অকলে আহিম এদিন চাবা তুমি মই আহিমেই অকলে আৰু নিজৰে আছে মই সঁচা একদম সঁচা দিছোঁ মই এদিন অকলে গাড়ী লৈ আহিমেই ৰাতি চবতে একেলগে এটাই ভিডিঅ' হ'ব কণ্টেণ্ট হ'ব এটা হেৰিতে মানে ভিডিঅ'তে মানে চব দেখাই দিম টিভিতে বা গান দি মানে চব এটাতে দেখাই দিম হয়নে আৰু কত এনেকৈ নৰখোঁ মানে মই মন জেগা যিখিনি জেগাত অলপ ভয় লাগে পাওঁ কেমেৰা অন কৰি দিম অন থাকবই ৰেকৰ্ডটো টিপি দিলে হ'ল আৰু অফ সেনেকৈ কৰিম এই বিল্ডিংটো চাওকচোন চাওক ইয়াতে কোনো মানুহ চানুহ নাই এতিয়া দেখিলে গম পায় কোনো মানুহ নাই ইয়াতে অকল বাহিৰৰ লাইটকেইটা জ্বলি আছে ভাবিছেনে আৰু আছে যদিও মানে সেই আৰু কি বুলি কয় সেই অকল এইখিনিত আছে এই ৰুমটো থাকিব পাৰে হোষ্টেল না আছে নেকি ভূত চুত আছে কিন্তু মানুহ চানুহ থকা লগাই নাই চোৱা হোষ্টেল হ'লেও কিন্তু মানে ভয় লগা নাই তোমাৰ চাগে নে মোৰতো ভয় লাগিছে ভয়ে ভূত বুলি কয় ভয়ে ভূতটো সঁচা কথা ভয়ে ভূত হয় কিন্তু আচলতে ভূত আছে এইটো মানুহে আজি আমি 4জন ল'ৰা আহিছোঁ আমাক দেখা দিয়া নাই সেইটো বেলেগ কথা কিন্তু ভূত আপোনালোকে অকলে এনেকৈ ৰাতি কাৰণে নুঘূৰিব ৰাতি মানে ভূত চুট চোৱা বুলি নহয় কেতিয়াও নুঘূৰিব কাৰণ ভূতে যদি একবাৰ আপোনাক পাই যায় এটেক কৰে আপুনি কথা ক'ব নোৱাৰা হৈ যাব পাৰে হা চাৰা জীৱন আপুনি বেঙা হৈ থাকিব পাৰে বহুত কথা আছে সেইকাৰণে মানে আৰু যে মানুহজনক এই যে মানুহজনবিলাক ফাঁচি লাগি যে মৰে চুইচাইড কৰি যে মৰে সেইবিলাক এনেই নহয়তো এইবিলাক কিবা বেয়া বস্তু পায় কাৰণ আপুনি মই যিমান টেনশ্যনত চিন্তা হওক দুখ হওক আমি চুইচাইড কৰিব পাৰিম নেকি ফাঁচি লাগি মৰিব পাৰিম নোৱাৰোঁ ভগৱানক এইটো নাপায় ক'ব নালাগে কিন্তু তেওঁলোকে কেনেকৈ সাহসটো হয় কেনেকৈ পায় কিবা এটা বেয়া বস্তু তাৰ গাত লাগিব লাগিব হয় নহয় তুমি দূৰ কৰিব লাগিব কাৰণ চোৱা তুমি মই যিমান আমাৰ দুখ হওক জীৱনত যিমান চিন্তা হওক টকা পইচা চিন্তা হওক পঢ়া শুনাৰ কিবা ফিউচাৰ কেৰিয়াৰ লৈ যিমান চিন্তা হওক আমি কেতিয়াও মানে চুইচাইড কৰিম মৰিব নোৱাৰোঁ কষ্ট কৰিম ভাই কষ্ট কৰি জীৱনটো কষ্ট কৰিম কিন্তু কিছুমান মানুহে যেতিয়া চুইচাইড কৰে ৰিচেণ্টলি কালিনে পৰহিতে কৰিলে ধানমাৰি ফ্লাইঅভাৰৰ তলত মানে হেৰি আৰু ৰেল লাইনত পৰি পিনে মৰিলে ৰেলে কাটিলে চুইচাইড বুলি কৈছে বহুতে ৰেলখন অহা দেখা পায়ো মানে আগবাঢ়ি গৈছে বোলে সেইবিলাক মানে কি হয় তেওঁলোকে সাহস পায় এনেকৈ কিবা নিশ্চয় বেয়া বস্তু পায় হা সেইটোৱে কথা সেইকাৰণে যিমান পাৰে এইবিলাক হেৰি কৰি থাকিব এতিয়া মই ৰাতি আহিম বুলি কৈছোঁ অকলে ভিডিঅ'ৰ কাৰণে ইমান ৰিস্কটো ভাল নহয় সেইকাৰণে লগত লৈ টিম লৈ আহোঁ টিম লৈ আহিলে বহুত ছেফ সেইটো কথা আৰু অকলে মই বুজি নহয় অকলে যদি মনো আহে বা ভাইটিহঁতো আহে শনিহঁতো চবেই আহে চবকে দেখা দিব অকলে আহিলে এতিয়া দেখিছেনে এইবিলাক মানুহ দেখা পাইছেনে এতিয়া এই ৰাতি চাওকচোন চাওক এতিয়া ছোৱালী 2টা নে 3টা আছে হা এইবিলাক ট্ৰাইবেল মানুহ নেকি ট্ৰাইবেল না এতিয়া ৰাতি টাইম হৈছে 3:30 আৰু 3:30 বজাত দেখিছেনে এতিয়া এইকেইটা ট্ৰাইবেল মানুহ হয় ট্ৰাইবেল মানুহতে ৰাতি এতিয়া ঘূৰি আছে ধানমাৰিত এইখন ধানমাৰি ফ্লাইঅভাৰত আছোঁ এতিয়া বৰ্তমান ৰাতিপুৱা এতিয়া 5:30 বাজিল 5:30 বজালৈকে মানে মই গাড়ীৰ ভিতৰতে শুই আছোঁ তাৰমানে কি হৈছে ঘৰত মানে তলা মাৰি দিছে হা এতিয়াও তলা মাৰাই আছে কিন্তু লগতটো মানে তাকোতো মানে এতিয়া ৰাতিতে খেদি দিব নোৱাৰি তাকো ৰাতি গাড়ীতে ৰাখিলোঁ আমি মোটামুটি 3:30 মান বজাৰ পৰা এই 5:30লৈকে গাড়ীতে অলপ ফুৰো টোপনি নাহে গাড়ীত আছোৱাৰ উপায় নাই মোটামুটি 2 ঘণ্টামান এনেকৈ থাকিলোঁ এতিয়া লগতটো গ'ল আৰু শনিবাৰ যোনটো ল'ৰাটো সিও গ'ল তাৰ ঘৰটো ওপৰতে হয় আৰু সেই ৰাতি আপোনাৰ 12:30 1টাৰ পৰা এতিয়ালৈকে এই পোহৰলৈকে আছে চাওক চকু দেখিলে গম পায় মোৰ তো এইটো ভিডিঅ' ইয়াতে এণ্ডিং কৰি দিওঁ ভিডিঅ'টো ইমান খাচ নহ'ল গম পাইছোঁ ৰাতি আৰু ইমান দেৰিকৈ চাগে নোলাওঁ বহুত কষ্ট হয় মানে আৰু সেই হিচাপে চেনেলটোত মানে
ছাপোৰ্ট পোৱা নাই এনেকুৱা কথা আৰু এতিয়া চাওঁ কি কৰোঁ আৰু ৰাতি ভিডিঅ' কৰিতো ভাল লাগে ৰাতি ভিডিঅ' কৰিম কিন্তু মানে হ'ল নাই এনেকৈ ভিডিঅ' নকৰোঁ মানে আজি মই 3টা ভিডিঅ' কৰিলোঁ এই ভিডিঅ'টো লাষ্ট হয় আপোনাৰ 12:30 নে 1টাৰ পৰা আৰম্ভ কৰিছিলোঁ 3টা ভিডিঅ' কৰিলোঁ এনেকৈ নকৰোঁ বাপৰে বাপ তো এইটো হ'ব দিয়ক বাই বাই বাপৰে বাপ বহুত টোপনি লাগিছে এতিয়া মই